নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ আপোনালোকক মাৰ দোকানৰ অলপ কালেকশ্যন দেখুৱাওঁ বুলি। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছেনে এইযোৰ নুনি কটনৰ কিমান ধুনীয়া যোৰা। তাৰ পাছত এইখন হৈছে পিয়ৰ মুগাৰ মেখেলা আৰু এইখন টচৰ গামোচা। এইযোৰ হৈছে তাঁতশালত বোৱা মিচিং যোৰা আৰু যে প্ৰথমেই গামোচা দেখুৱাইছিলোঁ আমাৰ ইয়াত পকোৱা সূতাৰ গামোচাও পোৱা যায়। আৰু এইকেইখন হৈছে পিয়ৰ নুনিৰ চাদৰ। আৰু এয়া আমাৰ দোকানত ৰিহা চাদৰ সকলোখিনি পোৱা যায়। গোটেই কেইখনতে বেলেগ বেলেগ ৰঙৰ বেলেগ বেলেগ ষ্টাইলৰ কেছ বচা আছে। তাৰ পাছত এয়া আজিকালি ট্ৰেণ্ডিঙত থকা কেছ বচা যোৰা বিভিন্ন ৰঙৰ আছে। মই আপোনালোকক এযোৰেই দেখুৱাইছোঁ। আপোনালোকে যদি কাপোৰৰ কালেকশ্যনৰ আৰু ভিডিঅ' চাব বিচাৰে তেন্তে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকক আজি অকল বোৱা কাপোৰৰ কালেকশ্যনহে দেখুৱালোঁ। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।